নমস্কাৰ নিউজ ইন আছামিজৰ অন্য এটা খবৰ মাজলৈ মই নৱদৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি এনে ধৰণৰ খবৰসমূহ পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ক'লে যে ফেচবুকে মানুহক হত্যা কৰিছে। ফেচবুকে কেনেধৰণে মানুহক হত্যা কৰিছে বা কি হৈছে বা কি কাৰণে তেওঁ এই উক্তিটো দিলে সকলোখিনি কথা জানিম এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকে হয়তো নিশ্চয় জানে যে ডোনাল্ড ট্ৰাম্প যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ আছিলে সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি বা আমেৰিকা চৰকাৰৰ লগত ফেচবুক টুইটাৰ আদি ছ'চিয়েল মিডিয়া প্লেটফৰ্মবোৰৰ কিছু বিবাদ চলি আছিলে আৰু ডোনাল্ড ট্ৰাম্পৰ এটা ফেচবুক পেজো ফেচবুকে ডিলিট কৰি দিছিলে। এই সকলোবোৰ ঘটনাৰ সেই সময়ত চলিছিলে আৰু সেই ঘটনা পুনৰাবৃত্তি হ'ল জো বাইডেনৰ ৰাষ্ট্ৰপতি কালৰ দিনত। জো বাইডেনে এনে এটা উক্তি দিলে যে যিটো উক্তিত জো বাইডেনে ক'লে যে ফেচবুকে মানুহক হত্যা কৰিছে। এই ঘটনাটো সম্পূৰ্ণৰূপে জানিবলৈ যাওঁতে বৰ্তমান আমেৰিকাৰ পৰিস্থিতিৰ বিষয়ে আমি কিছু জানিব লাগিব। আমেৰিকাত COVID-19ৰ সংখ্যা দিনে দিনে কমি আহিছিলে, কিন্তু হঠাতে 70% বাঢ়ি গ'ল আৰু এনে কিছু ব্যক্তিৰ গাত হৈছে যিসকলে ভেকচিনেট হোৱা নাই। 80% ভেকচিনেট নোহোৱা ব্যক্তিৰ গাত বেছিকৈ COVID-19 দেখা দিছে আৰু তাত দেখা পোৱা গৈছে ডেল্টা ভেৰিয়েণ্ট। এই সকলোখিনি কথা লৈহে জো বাইডেনে ফেচবুকে মানুহক হত্যা কৰিছে বুলি ক'লে। আপোনালোকে হয়তো আচৰিত হৈছে জো বাইডেনে এনে কি কাৰণত ক'লে বা আমেৰিকাত এতিয়াও এনে বহুত ব্যক্তি আছে যিসকলে ভেকচিনেট লোৱা নাই, কি কাৰণে হৈছে এই সকলোখিনি এই ভিডিঅ'টোত ইনক্লুড হৈ আছে। আজিৰ পৰা 2-3 দিনমানৰ আগতে এজন ৰিপৰ্টাৰে জো বাইডেনক সুধিছিল, ঠিক সেই সময়ত জো বাইডেন ক'ৰবাত যাবলৈ লৈছিল হেলিকপ্টাৰেৰে। ঠিক সেই সময়তে ৰিপৰ্টাৰজনে জো বাইডেনক সুধিছিল যে বৰ্তমান আমেৰিকাৰ ক'ভিড পৰিস্থিতিক লৈ আপুনি কি মন্তব্য কৰে। আৰু জো বাইডেনৰ সেই সময়ত খং উঠিছিল। খং উঠি জো বাইডেনে কৈছিল যে এই সকলোবোৰ হৈছে বা এই সকলোবোৰ মানুহৰ মৃত্যু হৈছে একমাত্ৰ ফেচবুকৰ কাৰণে। ফেচবুকে হত্যা কৰিছে এই মানুহবোৰক। কাৰণ চাওক, এই মানুহবোৰক কেনেধৰণে ফেচবুকে হত্যা কৰিলে। জো বাইডেনে উল্লেখ কৰিছে যে ফেচবুকত এনে কিছুমান মিছ ইনফৰমেশ্যন, এনে কিছুমান উৰা বাতৰি উৰি আছে যে যিবোৰ বাতৰি প্ৰত্যেক মানুহৰ ওচৰলৈ চাৰ্কুলেট হৈ আছে আৰু COVID-19ৰ মৃত্যুক লৈ, COVID-19ৰ ভেকচিনক লৈ এনে কিছুমান এণ্টি ভেকচিনেট গ্ৰুপ ক্ৰিয়েট হৈছে বা এনে কিছুমান ইনফৰমেশ্যন শ্বেয়াৰ কৰা হৈছে যিবোৰ ইনফৰমেশ্যনৰ পৰা আমেৰিকাৰ লোকসকলেও ভেকচিন ল'বলৈ ভয় কৰিছে বা আমেৰিকাৰ লোকসকলেও ভেকচিন লোৱাৰ পৰা বিৰত আছে। গতিকে এনে যিসকল ব্যক্তি আছে যিসকলে এতিয়ালৈকে ভেকচিন লোৱা নাই, তেনে ব্যক্তিসকলৰ গাত বেছিকৈ COVID-19 পজিটিভ দেখা পোৱা গৈছে, ডেল্টা ভেৰিয়েণ্ট দেখা পোৱা গৈছে আৰু তেনে ফলত আমেৰিকাৰ লোকসকলৰ মৃত্যু হৈছে। জো বাইডেনে লগতে ক'লে যে ফেচবুকে এনেধৰণৰ উৰা বাতৰি, যিবোৰ বাতৰিত মানুহক মিছলিড কৰিছে, মানুহক মিছ ইনফৰমেশ্যন দিছে, যিবোৰে মানুহক ভেকচিন লোৱাৰ পৰা বা ক'ভিডত মৃত্যু হোৱা মানুহৰ কেনেধৰণে মৃত্যু হ'ল, যাৰ মিছ ইনফৰমেশ্যন দিয়া হৈছে, এনেধৰণৰ বাতৰিবোৰৰ ওপৰত বা এনেধৰণৰ উৰা বাতৰিবোৰৰ ওপৰত ফেচবুকে কণ্ট্ৰল কৰা নাই বা ভালকৈ স্ক্ৰুটিনি কৰা নাই। ভালকৈ কণ্ট্ৰল নকৰা আৰু স্ক্ৰুটিনি নকৰাৰ ফলত এনেধৰণৰ মেছেজবোৰ বা এনেধৰণৰ উৰা বাতৰিবোৰ আমেৰিকাৰ বহুত লোকৰ মাজত ৰিচ কৰিছে। ৰিচ কৰাৰ ফলত বহুত ব্যক্তিয়ে ভেকচিন লোৱাৰ পৰা নিজকে বিৰত ৰাখিছে। ভেকচিন লোৱাৰ পৰা নিজকে বিৰত ৰখাৰ ফলত পুনৰ তেখেতসকলৰ দেহত বা তেখেতসকলৰ গাত COVID-19 ডেল্টা ভেৰিয়েণ্টে দেখা দিছে আৰু সেই ডেল্টা ভেৰিয়েণ্টৰ ফলত বহুত লোকৰ মৃত্যু হৈছে। ৰিপৰ্টাৰজনে জো বাইডেনক সুধিছিল যে COVID-19ৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়াৰ ভূমিকা কেনেকুৱা। সেই সময়তে জো বাইডেনৰ খং উঠি জো বাইডেনে কৈ পেলালে যে দে আৰ কিলিং পিপল, দে আৰ কিলিং পিপল, মানে সিহঁতি মানুহক হত্যা কৰি আছে। আমেৰিকাৰ হোৱাইট হাউচেও ফেচবুক আৰু বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মবোৰক হেঁচা দি আহিছে যে এনেধৰণৰ যিবোৰ উৰা বাতৰি, মানুহৰ মৃত্যুক লৈ উৰা বাতৰি বা ভেকচিনক লৈ যিবোৰ উৰা বাতৰি আছে, এই উৰা বাতৰিবোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মবোৰে কণ্ট্ৰল কৰিব লাগে, স্ক্ৰুটিনি কৰিব লাগে আৰু দৰকাৰ হ'লে এই উৰা বাতৰিবোৰ নিজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা ৰিমুভ কৰিব লাগে। প্ৰত্যুত্তৰত ফেচবুকে কৈছে যে আমেৰিকান গভৰ্ণমেণ্ট নিজৰ দায়িত্বৰ পৰা আঁতৰি আছে। আমেৰিকান যিসকল নাগৰিক আছে, আমেৰিকান যিসকল ব্যক্তি আছে যিসকলে এতিয়াও ভেকচিন লোৱা নাই, তেখেতসকলক ভেকচিনেট কৰাটো আমেৰিকান চৰকাৰৰ দায়িত্ব। ফেচবুকে আৰু লগতে উল্লেখ কৰিছে যে ফেচবুকে এনে কিছুমান ইনফৰমেশ্যনো শ্বেয়াৰ কৰিছে যিবোৰ ইনফৰমেশ্যনৰ জৰিয়তে আমেৰিকাবাসীৰ সহায় হৈছে। ফেচবুকে 3.3 মিলিয়ন লোকক এই ইনফৰমেশ্যনৰ জৰিয়তে ভেকচিনেশ্যন কৰাইছে। ফেচবুকে কৈছে যে আমি এনে কিছুমান ইনফৰমেশ্যন শ্বেয়াৰ কৰিছোঁ য'ত 3.3 মিলিয়ন আমেৰিকানবাসীয়ে ভেকচিনেশ্যন ল'ব পাৰিলে। ফেচবুকে এনে এটা অপশ্যন শ্বেয়াৰ কৰিছিল যে য'ত ভেকচিন ফাইণ্ডাৰ বুলি এটা অপশ্যন আছিল, য'ত ভেকচিন ফাইণ্ডাৰৰ জৰিয়তে আমেৰিকানবাসীয়ে ক'ত ভেকচিন ল'ব পাৰিব তাৰ বিষয়ে উল্লেখ কৰা আছিল আৰু সেই ভেকচিন ফাইণ্ডাৰৰ জৰিয়তে
3.3 মিলিয়ন আমেৰিকানবাসীয়ে ভেকচিন ল'ব পাৰিলে ফেচবুকে ক'লে যে আমি 3.3 মিলিয়ন লোকক সহায়হে কৰিলোঁ গতিকে আপোনালোকে কি ভাবে ফেচবুকে প্ৰকৃততে আমেৰিকাবাসীক সহায় কৰিছে নে ফেচবুকত এনেধৰণৰ ৰিউমাৰ চলি থাকে যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি মোক জনাব আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব মই এনেধৰণৰ খবৰৰ ভিডিঅ' প্ৰায় আনি থাকোঁ ধন্যবাদ